নমস্কাৰ আমাৰ হাতত থকা মোবাইলটোৰ কিছুমান দৰকাৰী কথা আমি সকলোৱে জানিব লাগে ভাবি আজি মই মোৰ চেনেলটোত মোবাইল এডুকেশ্যন নামৰ এটা নতুন প্লেলিষ্ট সংযোগ কৰিছোঁ আৰু ইয়াৰ জৰিয়তে মই মোবাইলৰ প্ৰয়োজনীয় কৌশলবোৰ সহজভাৱে আলোচনা কৰিম মোৰ সকলো ভিডিঅ' চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ ভাল লাগিলে লাইক কমেন্ট কৰিব বুলি আশা ৰাখিলোঁ আজি এই ভিডিঅ'টোত মই Samsung Android মোবাইলৰ সেটিংছৰ জৰিয়তে মোবাইলত কেনেদৰে অসমীয়া বাংলা হিন্দী ভাষাৰ Samsung keyboard সক্ৰিয় কৰি মোবাইলত অসমীয়া বাংলা হিন্দী লিখিব পাৰি আলোচনা কৰিম ইয়াৰ বাবে Android সেটিংছত গৈ জেনাৰেল মেনেজমেন্ট বাছি ল'ব লাগিব ইয়াত আমি ল্যাঙ্গুৱেজ এণ্ড ইনপুট অপচন পাম আৰু ইয়াৰ ভিতৰত আমি দেখা পাম অন স্ক্ৰীন কিবোৰ্ড অপচনটো অন স্ক্ৰীন কিবোৰ্ড অপচনত যেতিয়া আমি যাম ইয়াৰ ভিতৰত আমাৰ থাকিব Samsung কিবোৰ্ড আৰু এই Samsung কিবোৰ্ডটো আমি বাছি ল'ব লাগিব এতিয়া ইয়াত থকা ল্যাঙ্গুৱেজ এণ্ড টাইপছত গৈ মেনেজ ইনপুট ল্যাঙ্গুৱেজটো আমি বাছি ল'ব লাগিব ইয়াৰ ভিতৰত আমি এতিয়া পাম ল্যাঙ্গুৱেজবোৰ যদি আমাৰ অসমীয়া ল্যাঙ্গুৱেজ লাগে তেতিয়া আমি তললৈ আহি অসমীয়াটো এক্টিভ কৰি ল'ব লাগিব একে ধৰণে আমি হিন্দী বাংলা আদি ল্যাঙ্গুৱেজ এক্টিভ কৰি ল'ব পাৰিম মই ইয়াত তিনিটা ল্যাঙ্গুৱেজে এক্টিভ কৰি লৈছিলো যদি আপোনালোকৰ এটা ল্যাঙ্গুৱেজ লাগে যিকোনো আপুনি এটা ল্যাঙ্গুৱেজও এক্টিভ কৰি ল'ব পাৰিব এতিয়া আমি এই স্ক্ৰীনখন বেক কৰিলে দেখা পাম অসমীয়া বাংলা হিন্দী আমাৰ কিবোৰ্ড ইয়াত আহি গৈছে ইয়াত যদি কিবা আপডেট হ'বলৈ বাকি থাকে সেইখিনি আমি আপডেট কৰি ল'ব লাগিব যেনেকৈ ইয়াত বাংলা আৰু হিন্দীটো আপডেট হোৱা নাছিলে তো আমি আপডেট কৰি লৈছো আপডেট হ'বলৈ অকণ সময় লাগে হৈ গৈছে আমাৰ আপডেট এতিয়া আমি বেক কৰি ওলাই আহিছো এতিয়া যদি আমি আমাৰ কিবোৰ্ডখন উলিয়াই চাওঁ দেখা পাম যে ইয়াত গোটেইকেইটা ল্যাঙ্গুৱেজে আহি গৈছে ইংৰাজী কিবোৰ্ডৰ পৰা আমি অসমীয়া কিবোৰ্ডখন উলিয়াব বিচাৰিছো তেন্তে স্পেস বাৰডালত সোঁফাললৈ ঘঁহি দিব লাগিব বা স্লাইড কৰিব লাগিব একে ধৰণে আমি অসমীয়াৰ পৰা বাংলালৈ যাবলৈ স্পেস বাৰডাল সোঁফালে স্লাইড কৰিব লাগিব আৰু হিন্দী বাছি ল'বৰ বাবেও আমি স্পেস বাৰডাল সোঁফালে ঘঁহি দিব লাগিব বা স্লাইড কৰিব লাগিব তো এনে ধৰণে আমি অসমীয়া হিন্দী বেংগলী লিখিব পাৰোঁ